ভূমিকা কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? ভালেই নিশ্চয়, মোৰ ভালেই। আজি এটা আপোনালোকৰ মাজলৈ নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল গোবি মঞ্চুৰিয়ান। মই কেনেকৈ বনাওঁ, মোৰ তালিকাটো কেনেকুৱা বনোৱাৰ সেইটো দেখাবলৈ আহিছোঁ। হয়তো আপোনালোকেও বনাই, যিসকলে বনাই নাই পোৱা সেইসকলে এবাৰ ট্ৰাই কৰিবচোন মই কেনেকৈ বনাইছোঁ। তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। তেতিয়াহ'লে ঠিক আছে, আহোঁ বনাব যাওঁ। কেনেকৈ বনাওঁ চাওঁ। গোবি মঞ্চুৰিয়ান বনাবলৈ মই লৈছোঁ এয়া ফুলকবি, এটা ফুলকবি লৈছোঁ। ফুলকবিটো এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাওকচোন, কাটি ধুই লৈছোঁ মই এইটো। এয়া চাওকচোন, এনেকৈ কাটিব। কাটি মই ধুই লৈছোঁ। এতিয়া মই ইয়াত নিমখ দিম। এয়া নিমখ দিছোঁ। জালুকৰ গুড়ি অকণমান দিম। কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিম। টম এণ্ড জেৰি বনাইছা? কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এয়া চাওকচোন, এইখিনি মই এতিয়া এনেকৈ সানি ল'ম। এইখিনি এতিয়া ইয়াত মই এতিয়া দিম কৰ্ণফ্লাৱাৰ দিম। এয়া এচামুচ দিলোঁ, আকৌ এচামুচ দিম। ইয়াত দুচামুচ দিলোঁ। এতিয়া মই ইয়াত ময়দা দিম। এয়া ময়দা দিছোঁ, আকৌ এচামুচ দিম। এই দুচামুচ ময়দা দিলোঁ। মই ইয়াত এইখিনি কৰিবৰ কাৰণে অকণমান পানী দিম, বেছি নিদিওঁ, একেবাৰে কম। ইয়াত মই অকণমান পানী দিম। এয়া চাওকচোন, পানী মই বেছি দিয়া নাই, একেবাৰে ময়দা আৰু কৰ্ণফ্লাৱাৰখিনি মিক্স হ'বৰ কাৰণে। এয়া মই হৈ গ'ল, পানী নিদিওঁ আৰু। এয়া চাওক, হৈ গ'ল। এয়া চাওকচোন, এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি গৰম তেলত ফ্ৰাই কৰিম। এয়া এপিচ এপিচকৈ দি দিম ইয়াত। এয়া এপিচ এপিচকৈ দি দিছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আগুৱাই নিয়াত সহায় কৰিব। গোটেই ফুলকবিখিনি একেলগে দিব নোৱাৰোঁ, এটা এটা পিচকৈ দিছোঁ। আকৌ মই বাকী থকাখিনি পিছত ভাজিম। এইখিনি 3-4 মিনিট ভাজি ল'ব লাগিব, ব্ৰাউন কালাৰ হোৱালৈকে ব্ৰাউন হ'ব লাগিব। এয়া মোৰ 3 মিনিট হৈ গ'ল ফ্ৰাই কৰা। এয়া ওলোটাই দিছোঁ। এটা চাইড হৈছে, এটা চাইড আকৌ হ'ব দিছোঁ। এয়া কালাৰটো চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া মোৰ হৈ গ'ল এইখিনি। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। ভিতৰৰ পিনে ধুনীয়াকৈ সিজি গৈছে। এয়া এক্সট্ৰা তেলটো এনেকৈ ওলাই যাব দিছোঁ। এয়া বাকীখিনি মই এনেকৈ দি দিম। গোটেইখিনি সেই একে প্ৰচেছতে মই কৰি ল'ম, ভাজি ল'ম। এয়া চাওঁ, জুইটো মিডিয়ামত দি থৈছোঁ।
এয়া চাওক, এয়া মই সৰু সৰুকৈ নহৰু কাটি লৈছোঁ, এয়া দি দিছোঁ ইয়াত। এয়া আদা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মই কাটা পিঁয়াজ দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। জুইটো বঢ়াই দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি লৈ এয়া মই কেপচিকাম লৈছোঁ, কেপচিকাম দি দিছোঁ। এক মিনিট সময় ভাজি এয়া গোবিখিনি চাওকচোন ইমান ধুনীয়া হৈছে। এইখিনি পিঁয়াজখিনি এতিয়া তাত মই দি দিম। এয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া চচ দিম। মই দিছোঁ টমেটো চচ, আৰু আমি জ্বলা নাখাওঁ। মোৰ ছোৱালী দুজনী জ্বলা নাখায়, সেইটো কাৰণে জ্বলা নাই দিয়া। চচ দিছোঁ। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকেও এদিন বনাই খাবচোন। যিসকলে খাইছে সিহঁতৰ বেলেগ, যিসকলে খোৱা নাই সেইটো কৈছে। আৰু মই চিম্পুলকৈ কেনেকৈ বনাওঁ সেইটো দেখাইছোঁ মই। এতিয়া ইয়াত চয়া চচ দিম। এয়া মই এচামুচ কৰ্ণফ্লাৱাৰ অকণমান পানীত গুলি থৈছিলোঁ, এইখিনি এতিয়া তাত দি দিম মই। এতিয়া গ্ৰেভিৰ কাৰণে অকণমান পানী দিম, বেছি পানী নিদিওঁ। এয়া চাওক, এতিয়া অকণমান নিমখ দিম। মই ফ্ৰাই কৰোঁতেও কবিখিনি ফ্ৰাই কৰোঁতে নিমখ দিছিলোঁ, এতিয়া বেছি নিদিওঁ। ইয়াত এতিয়া মই কবি ফ্ৰাই কৰি থোৱাখিনি দি দিম। এয়া সেইখিনি দি দিছোঁ। এয়া গোবি মঞ্চুৰিয়ান হৈ গ'ল মোৰ। এয়া চাওকচোন, এয়া মোৰ গোবি মঞ্চুৰিয়ান ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব, খাবলৈ বহুতেই সোৱাদ হয়।